আজি আপোনালোকলৈ নতুন এটা ভিডিঅ' মই দিবলৈ ওলাইছোঁ আৰু এতিয়া বৰ্তমান মই মাৰ্কেট যাব ওলাইছোঁ। মাৰ্কেটৰ পৰা আহি পেলাই মই আপোনালোকক দেখাম মই মাৰ্কেটৰ পৰা কি আনিলোঁ আৰু কি বস্তু আনি মই কেনেকৈ বনাম তাক আপোনালোকক দেখাই আছোঁ। ঠিক আছে, তেনেহ'লে মই এতিয়া যাওঁ মাৰ্কেটত আৰু মাৰ্কেটৰ পৰা আহি পেলাই মই আপোনালোকক দেখাই আছোঁ আজি কি আনিলোঁ আৰু কেনেকৈ বনাম। ঠিক আছে, আপোনালোকে চাওক। তেনেহ'লে ব'লক এতিয়া মই মাৰ্কেটৰ পৰা বস্তুটো পাই গ'লোঁ। আৰু এইটো কি বস্তু চাই লওক আপোনালোকে হয়তো চিনি পাইছেনে? এইটোৱে হ'ল বস্তুটো। এতিয়া মই বইল কৰিলোঁ, বইল কৰি বৰ্তমান এতিয়া থৈ দিছোঁ। মোৰ লগৰ বন্ধু এজন মাৰ্কেট গৈছে, তাক আৰু লাই শাক আনিব দিছোঁ। বছ, তাৰপাছত সি আনি ল'ব। তাৰপাছত লাই শাকৰ সৈতে এইটো বস্তু আজি আপোনালোকে চাব কেনেকৈ মই বনাম আৰু ইয়াৰ সোৱাদটো লোৱা যাব দেই। আপোনালোকে তেনেহ'লে চাই থাকক আৰু আগুৱাই আমি কেনেকৈ বনাই আপোনালোকক এতিয়া লাই শাক আৰু গাহৰি বৰ্তমান ভাজি থকা হৈছে। ইয়াত দেখিছে লাই শাকটো অলপ সিজিব দিয়া হৈছে। লাই শাকটো ভালকৈ সিজি ল'লে এইটোৱে দেখিছে আপোনালোকে অলপ লাই শাক দিলোঁ, অলপ তেল মছলা আৰু অলপ সিজি ল'লে অলপ মছলা ঢলা হ'ব। বেছি মছলা দৰকাৰ বিশেষকৈ নাই। লাই শাকৰ সোৱাদেই বেলেগ। লাই শাকৰ অবিহনেতো গাহৰি মজাই নহয়। দেখিছেই, এইটো চাওক ফ্ৰেণ্ডছ, এইটো বৰ্তমান হৈ আছে। এইটো তেল দেখিছে তেলটো একদম বিৰাট মজা লাগিব খাই। এইটো শাকটো লাহে লাহে হৈছে আৰু অলপ পাছত ইয়াক পানী ঢালিম। এয়া দেখিছে আপোনালোকে বৰ্তমান আমি মছলাটো ঢালি দিলোঁ পূৰা, কিন্তু পানীটো এতিয়াও ঢলা হোৱা নাই। দেখিছে তাৰ এতিয়া মানে এইটো ধুনীয়াকৈ খাবলৈ পৰা হৈ গৈছে। যদি আপুনি ফ্ৰাই হিচাপে খাব বিচাৰে, ভাজি হিচাপে, কিন্তু ইয়াত আমি অলপ পানী ঢালিম, কাৰণ যিহেতু আমি এইটো ভাতৰ লগত খাম। তো এয়া এতিয়া ফিনিচিং মানে পানী ঢালি দিলোঁ। বছ, এই পানীটো যেতিয়াই শুকাব তাৰ পাছত আপুনি এইটো খাব পৰা হৈ যাব। আৰু আপোনালোকে চাওক কিমান ধুনীয়া এটা কালাৰ হৈছে। যিহেতু আমাৰ সৰু বাচ্ছা আছে, সেইকাৰণে আমি বেছিকৈ মছলাটো দিয়া নাই বা তেনেকৈ জ্বালাটো ইমান দিয়া নাই। আৰু এইটো একচুৱেলি বইল কৰিয়ে খাব পাৰি, এতিয়া ইমান মছলা দৰকাৰী নাই ইয়াত। চাওক আপোনালোকে ইয়াৰ কালাৰটো চাওক আৰু সোৱাদটো আৰু হোৱাৰ পাছতহে গম পোৱা যাব আৰু দেই। তেনেহ'লে আমি ফিনিচিঙলৈ অপেক্ষা কৰিব লাগিব। চাওক ফ্ৰেণ্ডছ, এইয়া আহি গৈছে, ওপৰলৈ আহি গৈছে। বছ, আৰু অতি বেছি 10 মিনিট লাগিব। 10 মিনিটত এইটো ধুনীয়া। এয়া অন্তিম পৰ্যায়ত আমি পাইছোঁহি। এতিয়া লাহেকৈ আহাৰটো গ্ৰহণ কৰিম। আৰু এয়া দেখিছেই মাংস, ভাত আৰু লগতে নিমখ খাওঁ দেই। ইমানতে আমি মানে আহাৰ গ্ৰহণ কৰিব বৰ্তমান লৈছোঁ। এয়া চাই থাকক, আপোনালোকে দেখিলে বনোৱাৰ পৰা ধৰি একে খোৱালৈকে আপোনালোকক দেখুৱাই দিছোঁ। যিহেতু আমি কোৱাৰ্টাৰত থাকোঁ, সেইকাৰণেতো আমাৰ ডাইনিং টেবুল নাই। আমি পেপাৰ পাৰি এনেকৈ বিচনাতে মানে আহাৰটো গ্ৰহণ কৰোঁ আৰু। বাকী কেনে পালে আপোনালোকে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ আৰু আমি আহাৰটো গ্ৰহণ কৰি লওঁ বাৰু দিয়ক। এয়া দেখিছেই নহয়, দেখিছে?